পুনৰবাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক আদৰণি জনালোঁ মিউজিক লাভাৰ্ছ বাবু চেনেলটোলৈ। আজি মই আনি থোৱা নতুন ধান মৰা মেচিনেৰে প্ৰথম ধান মৰা আৰম্ভণি কৰিলোঁ। দেখিছে আমাৰ ড্ৰাইভাৰ ধান ভৰাই আছে আৰু যিহেতু মেচিনটো অনাৰ পৰা মই ছেটিং মিলোৱা হোৱা নাছিলে তাৰ বাবে ভাবিলোঁ মানুহ এজনে ক'লে ধানখিনি আছে মাৰি দিব লাগে, মাৰি দিলোঁ আৰু ছেটিংটোও মিলোৱা হ'ল। দেখিছোঁ খেৰটো বহুত দূৰত পৰে মেচিনটো, যিহেতু কম জেগা হ'লে তাৰ কাৰণে অলপ অসুবিধা হ'ব, ঘৰত মাৰিবলৈ পথাৰৰ কাৰণে বেছি সুবিধা হ'ব। এইটো মেচিন দি ধান মৰা ডিলাক্সাৰ 7 ফেনৰ এইটো, আৰু দেখিছে এয়া মাৰি আছোঁ ধান। ইয়াত দেখিছে খেৰ কিমান দূৰত পৰিছে। কিছুমান ছেটিংছ মিলাবলগীয়া আছিলে, তাৰ বাবে অলপ অসুবিধা পাই আছে মেচিনটো। এইটো ধান মৰাৰ পাছতে ছেটিংছটো মিলোৱা হ'ব। পৰৱৰ্তী ভিডিঅ'ত আৰু গম পাব কিমান ভাল হৈছে ধান। তাত আৰু ধানটো বহুত কেঁচা আছিলে, তাৰ বাবে খেৰটো অলপ সোপা মাৰি মাৰি গৈছে। মেচিনটো অলপ কষ্ট পোৱাৰ চান্স থাকে তাত, আপোনালোকে চাব। ধান নিওঁতে যাতে অলপ লাহে ধীৰে দিয়ে, মেচিনটোৰ কষ্টটো চাব লাগিব। আৰু ইয়াত দিছে সোপা মাৰি মাৰি গৈছে খেৰ, বহুত সোপা মাৰিব লৈছে। মানে বোজাবিলাকো কিছুমান ডাঙৰ আছে সৰু আছে, তাৰ বাবে নিমিলে। আৰু এয়া ধানৰ কিমান দূৰত পৰিছে চাওক, এয়া ওপৰলৈ ওপৰ গৈছে আৰু বহুত দূৰত পৰেগৈ খেৰটো। তাৰ বাবে মানে ঘৰত যদি চোতাল সৰু হয় তাৰ কাৰণে অসুবিধা হ'ব, পথাৰত বেছি ভাল হ'ব মাৰিবৰ কাৰণে। আৰু মই পিছফালে দেখোন ধান ওলাই আছে, এয়া ঘুগুলা ইফালে গৈ আছে, ইফালে খেৰ গৈ আছে, আৰু ইফালে মানুহে ধান দি আছে, ভৰাই আছে। এয়া ঘুগুলা দেখি। কিন্তু মেচিনটোত মই আজি চালোঁ, প্ৰথমবাৰ লগাইছোঁ মই আনি পেলাই, প্ৰথম মাৰিছোঁ আজি, কিন্তু খেৰত ধান যোৱা নাই। বেলেগ মেচিনৰ মই যিমান পৰিমাণে ধান যোৱা দেখিছিলোঁ, ইয়াত সিমানটো ধান যোৱা নাই। কাট চিট গৈছে দুই এটা, সেইটো কেঁচাৰ কাৰণে। আৰু এয়া দেখিছে ধানটো কি ধুনীয়াকৈ, এইটো এফালে আৰু এটা ওলাই আছে, এইটো ছেটিংছটো মিলোৱা হোৱা নাই বুলি কৈছে তেওঁলোকে। জাবখন মিলাই দিব, কাৰণ সেইটো নেটটো মানে ইফালে অলপ ডাউন হৈ আছে, সেইকাৰণে ধানটো ইফালে পৰি আছে। জাবখন মিলাই দিব, তাৰপাছত এইটো ধান ইফালে নপৰিব, ইফালে ধানটো ওলাই থাকিব যিমান পাৰে। দেখিছে কি ধুনীয়াকৈ আহি আছে ভিতৰৰ পৰা। এইফালে এয়া কেঁচাৰ নৰাবিলাক ওলাই গৈছে বাহিৰলৈ, এয়া কি ধুনীয়াকৈ ওলাই। ভাল লাগিল মেচিনটো, প্ৰথম লগাইছোঁ, মানুহৰ সঁহাৰি পাম বুলিও আশা কৰিছোঁ। কাৰণ বহুত দিনৰ সপোন আছিলে, দেউতাৰো সপোন আছিলে ট্ৰেক্টৰ এখন ল'ব। ট্ৰেক্টৰখন আনিলোঁ, তাৰপিছত সপোন আছিলে যে মেচিন এটা আনিব, মেচিনটোও অনা হ'ল। আৰু এয়া খেৰ ওলাই আছে। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কম সময়তে দেখুৱালোঁ আপোনালোকক। কেনে পালে জনাব। যদি ওচৰে পাঁজৰে মোৰ ঘৰৰ ওচৰত কোনোবা থাকে, প্ৰয়োজন হয়, তেওঁলোকে যোগাযোগ কৰিব।